Hello friends, so friends, welcome to the Assam Driving School YouTube channel. So friends, আজি মই আপোনালোকক কম কি আপোনালোকৰ হয়তো বহুতে কি কৰে গাড়ী ষ্টিয়াৰিং ভিতৰত বহি আপোনালোকে গম নাপায় কি গাড়ী ষ্টিয়াৰিং সিধা হৈ আছে নে নাই মানে গাড়ী চকাটা সিধা হৈ আছে নে নাই গাড়ীখন ৰাখি থোৱা সময়ত তো ৰাখি থোৱা সময়ত যদি আপুনি গাড়ীখন সিধা কৰি ৰাখিব বিচাৰে তো তেতিয়াহ'লে মই আপোনালোকক আজি এটা ধুনীয়া ট্ৰিক দিছোঁ সেই ট্ৰিকটো আপুনি ফ'ল' কৰিব চাওক আপোনাৰ গাড়ীখন এনেকৈ ৰাখি থ'ব ৰাখি থ'লে আপোনাৰ যিটো এটা চাইডে তো চাওক আপোনাৰ যিকোনো এটা চাইডে আপুনি কি কৰিব গাড়ী ষ্টিয়াৰিংটো ঘূৰাই ল'ব তো এনেকৈ আপুনি গাড়ী ষ্টিয়াৰিংটো এনেকৈ আপুনি এনেকৈ ঘূৰাই ল'ব তো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কি গাড়ী ষ্টিয়াৰিংটো এনেকৈ ঘূৰাই থোৱাৰ ফলত মোৰ চাকাটো কেনেকুৱা হৈছে তো মই আপোনাক বাহিৰত গৈ দেখুৱাই দি আছোঁ তো এয়া হয়তো আপুনি নিশ্চয় দেখা পাইছে তো বাহিৰত যোৱাৰ পিছত চকাটো কেনেকুৱা হৈ আছে তো কেনেকৈ তেৰা হৈ আছে তো এতিয়া আপোনালোকক মই এটা চিম্পল ট্ৰিক্স দি আছোঁ আপুনি কি কৰিব এজাত একেবাৰে আপোনাৰ গাড়ীখন চিধা হ'ব যিকোনো গাড়ী যি গাড়ীয়ে নহওক সেইখন তো চাওক গাড়ীখন আপোনাৰ এইটো চাওক মই এইফালে এনেকৈ ঘূৰাই থৈছোঁ এইফালে ঘূৰাই থোৱাৰ পিছত তো ইয়াত এনেকৈ ঘূৰি গ'ল তো ইয়াৰ পৰা আপুনি কি কৰিব ইয়াৰ পৰা গাড়ী ষ্টেৰিংডাল এনেকৈ আনি এনেকৈ এবাৰ চিধা কৰি ল'ব তো এতিয়া এইখিনিমান চিধা হোৱাৰ পিছত তো এইখিনি চিধা হোৱাৰ পিছত কি কৰিব সম্পূৰ্ণ এপাক আপুনি ঘূৰাই দিব সম্পূৰ্ণ এপাক মানে সম্পূৰ্ণ এনেকৈ আনি ইয়াক এনেকৈ ঘূৰাই দিব তো আপোনালোকে হয়তো নিশ্চয় বুজি পাইছে তো বুজি পোৱা নাই যদি মই আপোনালোকক পুনৰ কৈছোঁ তো এতিয়া মোৰ গাড়ী চকা চিধা হৈছে একদম সম্পূৰ্ণ চিধা হৈছে তো আপোনালোকক মই দেখুৱাই আছোঁ সম্পূৰ্ণ মোৰ গাড়ী চকা চিধা এতিয়া তো এয়া হয়তো আপুনি নিশ্চয় দেখা পাইছে যে মোৰ গাড়ীৰ চকা সম্পূৰ্ণ চিধা হৈছে অলপো তেৰা হয় নাই তো চাওক আপোনালোক পুনৰ এবাৰ মই দেখুৱাই দিছোঁ তো এতিয়া চিধা হৈছে তো আপুনি যিকোনো এটা চাইডে এইবাৰ এইটো চাইডে লৈ লৈছোঁ তো চাওক এয়া মই সম্পূৰ্ণ ঘূৰাই দিছোঁ এইটো চাইডে তো এইটো চাইডে ঘূৰাই দিয়াৰ পিছত মোৰ গাড়ীৰ চকা সম্পূৰ্ণ সেইটো চাইডে তেৰা হৈ আছে বা সেইটো চাইডে গাড়ীখন ঘূৰিব পৰা হৈছে সেইটো চাইডে মুঠতে চাইড হৈ আছে তো এতিয়া কি কৰিম গাড়ীৰ চকাটো মই গাড়ীৰ ভিতৰত বহিয়ে চিধা কৰিম তো কেনেকৈ চিধা কৰিম চাওক তো এই এনেকৈ আনি এনেকৈ এবাৰ চিধা কৰি ল'লোঁ তো ইয়াৰ পৰা সম্পূৰ্ণ এপাক ঘূৰাই দিম এনেকৈ সম্পূৰ্ণ এনেকৈ এপাক ঘূৰাই দিম তো এনেকৈ এপাক ঘূৰাই দিয়াৰ পিছত মোৰ গাড়ীৰ চকা সম্পূৰ্ণ চিধা হৈ আছে তো আপোনালোকে হয়তো দেখাও পাইছে তো এনেকুৱা কৰিব এনেকুৱা কৰিলে আপোনাৰ গাড়ীৰ চকা একেবাৰে আপুনি গাড়ীৰ ভিতৰৰ পৰাই চিধা কৰি ৰাখিব পাৰিব তো বাছ আজিলৈ মানে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই